নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল শনিবাৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে ৰাতিপুৱাৰ প্ৰথমটো খবৰ জুবিন গাৰ্গৰ অন্তিম সিনেমা ৰৈ ৰৈ মুকলি হোৱাৰ পিছতেই আহি পৰিছে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত এক ভয়ংকৰ খবৰ 17 ডিচেম্বৰৰ পূৰ্বে এছআইটিয়ে দাখিল কৰিব জুবিনৰ মৃত্যুৰ সম্পূৰ্ণ চাৰ্জশিট জুবিন গাৰ্গৰ সম্পূৰ্ণ ন্যায় লাভ কৰিব বুলিও জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ন্যায়ক লৈ আমি সিৰিয়াছলি এছআইটি ৰিপৰ্ট প্ৰকাশ কৰিম বহু নজনা কথা পোহৰত আহিব এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় মই আগতেই কৈছিলো জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি এই কথাটো মই এটা লাইভত হত্যা বুলি কৈছিলো মুখ্যমন্ত্ৰী যি কয় হিটো ভাবি চিন্তি কয় এটা কথাও মুখ্যমন্ত্ৰী নজনাকে নকয় এই বুলি কৈ কলে ডিসেম্বৰত ডেডলাইন বান্ধি দিলো সকলো গম পাব জুবিনৰ মৃত্যুৰ আৰৰ কাহিনী কি আছিল কোনে জুবিনক হত্যা কৰা হৈছিল এই বুলি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত ছবিগৃহত উপস্থিত হল গৰিমা শইকীয়া গাৰ্গ স্বামীক মাজত লৈ ৰৈ ৰৈ বিনালে চাইছে গৰিমা শইকীয়া গাৰ্গে কাষত ভগ্নী পামি ঠাকুৰক লগত লৈ মাজত এটা সিট সংগ্ৰহ কৰি জুবিনৰ অন্তিম সিনেমা চালে গৰিমা শইকীয়া গাৰ্গ আপুনি যদি জুবিন অনুৰাগীৰ জুবিন মৃত্যুৰ ন্যায় বিচাৰে তেন্তে আপুনি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক লগতে কমেন্টত লিখক #justice4Jubin Garg বুলি আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰৈ ৰৈ বিনালে ছবিক লৈ এইবাৰ মুখ খুলিলে গৌৰৱ গগৈ কাশ্মীৰ ফাইল চাবলৈ যিদৰে চৰকাৰী কৰ্মচাৰীক অৰ্ধচুটি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঠিক তেনেদৰে হিয়াৰ আমোদ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাবলৈ চৰকাৰে ব্যৱস্থা কৰক এই বুলি মন্তব্য কৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ৰৈ ৰৈ বিনালে ছবিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব মই যদি চিনেমাখন চাবলৈ যাওঁ গোটেই হলটো বন্ধ হৈ যাব মোৰ সিকিউৰিটি থাকে 26 জন ৰাইজৰ কষ্ট হ'ব চিনেমা চাওঁতে গতিকে কোনোবা এটা দিনত আমি লখিমপুৰ বন্ধুবৰ্গৰ সৈতে চিনেমাখন চাম যদি কাশ্মীৰ ফাইল চিনেমাখন চাবলৈ সকলো কৰ্মচাৰীক অৰ্ধচুটি আৰু মুখ্যমন্ত্ৰী নিজেই চাইছিল তেনেহলে অতি হিয়াৰ আমোদ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন চাওঁতে তেন্তে কেনেকুৱা অনুভূতি হ'ব লাগিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই